গোটেই ঘৰৰ অৱস্থা বেয়া হৈ গ'ল চাওক ঘৰ ভাঙি অৱস্থা বেয়া এইফালে টিং চিং চব এৰালে তাৰপিছত এইফালে টিং লগাবলৈ লৈছে মানুহজনে ঘৰৰ টিং আৰু এইফালে চোফা টোফা ভিজি পূৰা অৱস্থা নাই আৰু ৰ'দত দি ৰাখিছোঁ এতিয়া গোটেই কাৰ্পেট চাৰ্পেট মানে অৱস্থা নাইকিয়া হৈ গ'ল এইবিলাক এতিয়া ৰ'দত দি আছোঁ শুকাবলৈ পানীয়ে তেতিয়া অৱস্থা নাইকিয়া হৈ গ'ল আৰু ঘৰৰ এই অৱস্থা দেখা পাইছে গোটেই টিং চিং এৰাই অৱস্থা নাই চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে বৰ্তমান মোৰ ভালেই বনশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু কি ক'ম যিহেতু কালি এইকেইদিন অলপমান বিহুৰ লগতে ব্যস্ত যিহেতু বিহু চলি আছে এটা প্ৰগ্ৰেম মাত্ৰ কৰিছোঁহে আৰু কালি বিহু মাৰিবলৈ গৈছিলোঁ তাৰপিছতে বতাহ বৰষুণ পূৰা বতাহ ধুমুহা আহিলে ঘৰত নাই যিহেতু আৰু ঘৰৰ অৱস্থা এয়া চাওক ঘৰৰ অৱস্থা বহুত বেছি বেয়া হৈ গ'ল এইফালে ইয়াত টিং চিং এৰাই মেলি অৱস্থা নাই ইয়াত গোটেই টিং এৰাই মানে মানুহ থাকিবলৈ জেগা নাইকিয়া নিচিনা অৱস্থা হৈছে দেখা পাইছে মানে ইমান স্পীডত আহিছে মানে বাহিৰৰ বাৰাণ্ডা টিং একদম পিছফালে পুখুৰী পাৰত পৰিছিলেগৈ আৰু আহি দেখা পাইছোঁ গোটেই মানে চোফা টোফা একদম পানীত তিতি মানে অৱস্থা নাইকিয়া হৈ গৈছে আৰু দেখি বহুত বেছি বেয়া লাগিছিলে কিন্তু কি কৰিম উপায় নাই প্ৰকৃতিৰ নিয়ম হ'লেও আমাৰ এইখিনিতে যিহেতু অলপমান শুই আগফালে পথাৰ পিছফালে পথাৰ সেইকাৰণে বতাহটো বেছিকৈ পায় আৰু গোটেই ঘৰৰ অৱস্থা বেয়া হৈ গ'ল চাওক ঘৰ ভাঙি অৱস্থা বেয়া এইফালে টিং চিং চব এৰালে তাৰপিছত এইফালে টিং লগাবলৈ লৈছে মানুহজনে ঘৰৰ টিং আৰু এইফালে চোফা টোফা ভিজি পূৰা অৱস্থা নাই আৰু ৰ'দত দি ৰাখিছোঁ এতিয়া গোটেই কাৰ্পেট চাৰ্পেট মানে অৱস্থা নাইকিয়া হৈ গ'ল এইবিলাক এতিয়া ৰ'দত দি আছোঁ শুকাবলৈ পানীয়ে তেতিয়া অৱস্থা নাইকিয়া হৈ গ'ল আৰু ঘৰৰ এই অৱস্থা দেখা পাইছে গোটেই টিং চিং এৰাই অৱস্থা নাই চাওক পহিলা বহাগতে আমাৰ দুৰৱস্থা যিহেতু এতিয়া এইবছৰ সৈতে 2 বছৰ হ'ল ঘৰ বনাই ভাগৰি গৈছোঁগৈ আৰু বিশেষকৈ আমাৰ দৰে মানুহবিলাকক চৰকাৰী আঁচনিয়ে ঢুকি নাপায় ঘৰ যিমানেই এপ্লাই কৰোঁ সিমানে এতিয়ালৈকে পোৱা নাই আৰু কিবা এটা পালেও মানুহৰ বহুত বেছি চকু লাগে একো এটা ভাল কাম কৰিবও নোৱাৰি আৰু বেয়া কাম কৰিলেতো কথাই নাই কৈছোঁৱে আৰু ঘৰৰ অৱস্থা এয়া দেখা পাইছে চোফা টোফা এতিয়া ৰ'দত দি ৰাখিছোঁ ঘৰত টিং চিং নাই টিংখিনি এতিয়া লগাবলৈ লৈছে আৰু বুটলি মেলি আনিছে এখনকৈ টিংখিনি যোৱা বছৰ যিহেতু নতুনকৈ টিংখিনি কিনি আনি লগাইছিলোঁহে আকৌ এই বছৰ এই অৱস্থা হৈ গ'ল আৰু যিহেতু বিহু মাৰি আছিলোঁ ঘৰতো নাই গোটেইকেইজন আমি বিহু মাৰত ব্যস্ত আছিলোঁ আৰু তেতিয়াই বতাহ বৰষুণ আহিছিলে তাৰপিছতে ওচৰৰ পৰাই মানে খবৰ গৈছে আৰু টিং চিং নাই গৈছে ঘৰত তাৰপিছতে লৰালৰিকৈ ঘৰলৈ আহিছিলোঁ আৰু ঘপককৈ ইমান দূৰৰ পৰা অহাটো সম্ভৱ হোৱা নাছিলে তাৰপিছতে আহি ঘৰৰ অৱস্থা দেখিছোঁ বহুত বেছি মনটো বেয়া লাগিছে আৰু ইমান কষ্ট কৰি ঘৰ এখন যেতিয়া পতা হয় আৰু সেই ঘৰখন যেতিয়া বতাহে উৰুৱাই নিয়ে কেনেকুৱা অৱস্থা এটা হয় বহুত বেছি ভাগি পৰিছিলোঁ এতিয়া উপায় নাই আকৌ আগৰ টিংখিনি কেনেকৈ লগাব লাগিব তাৰপিছতে মানুহজনে লগাই আছে তাৰপিছত এনেকৈ আৰু ধৰি মেলি কিবা কিবি কৰি লগাব লাগিব থাকিবতো লাগিবই ভঙা চিঙা টিঙৰ ওপৰত পানী পৰিব বৰষুণ দিলে তাৰপিছত কি হয় দেখা যাওক আপোনালোকক দেখাইছোঁ ৰ'ব আমাৰ ঘৰটো টিং গোটেই উৰুৱাই নিয়ে একদম বহুত দূৰত পেলালে ঘৰৰ অৱস্থা টিঙৰ অৱস্থা বেয়া হৈ গ'ল এইফালে এইটো হৈ গ'ল মেইন ঘৰটো আৰু এইখনে বাৰাণ্ডা এইফালে টিং এখনো নাই ওপৰলৈ চাওক আকাশখন পূৰা নীলা হৈ ওলাইছে ঘৰৰ অৱস্থা বেয়া গোটেই টিং উৰুৱাই নিলে এইফালে চোফা টোফা ৰ'দত দি ৰাখিছোঁ এতিয়া এইফালে টিং এইখন এইফালে টিঙৰ অৱস্থা চাওক নতুন টিং লগাই ৰাখিছিলে যোৱা বছৰ সেয়া ঘৰৰ অৱস্থা বেয়া হৈ গ'ল পূৰা আমাৰ এডোখৰত আৰু শান্তি নাই এইখন টিংখন দেখা পাইছে আগফালৰ বাৰাণ্ডাৰ পৰা আনি টিং এইফালে ইয়াত পেলালেহি তাৰপিছত এখন হৈ গ'ল সেইখন আগফালৰ বাৰাণ্ডাৰ পৰা আনি একদম পিছফালে পুখুৰী পাৰত পেলাই দিছেহি আৰু গছ গছনিৰ অৱস্থা চাওক গোটেই কলগছ চলগছ ভাঙি মানে গছ গছনিৰ কোনো অৱস্থাই নাই আৰু গোটেই কলপাতবিলাক চিলি হৈ গ'ল
এইফালে গোহালিৰ অৱস্থা এয়া চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা আমাৰ ঘৰৰ পৰিৱেশবিলাক চাওক এয়া প্ৰত্যেক বছৰে নতুন টিং আকৌ লগাই ভাগৰি পৰিছোঁ এইফালে এয়া প্ৰতি বছৰে বতাহ ধুমুহাই প্ৰতি বছৰে এয়া নতুন হৈয়ে থাকে আৰু ঘৰ ভাঙে আকৌ পাতিব লাগে আকৌ ভাঙে আকৌ পাতিব লাগে এইফালে চাওক আপোনালোকক দেখাইছোঁ আমাৰ ঘৰটো আৰু কি ক'ব বিহু বতৰ এইফালে ঘৰৰ অৱস্থা বেয়া